হাই বন্ধুসকল, খবৰ ভালনে? আজি ভাবিলোঁ যে কিবা বনাম, তো দেখিলোঁ যে ৰুটি দুখন আছিলে ৰাতিপুৱাতে, তো ভাবিলোঁ ৰুটি দুখনৰে মই কিবা এটা বনাই দিওঁ। তো ৰুটিটো প্ৰথমতে মই কাটি ল'লোঁ সৰু সৰু কৰি, চাই ল'ব। এনেদৰে কাটি লোৱাৰ পিছত সৰু সৰু টুকুৰা কৰি দিছোঁ। তাৰপিছত ইয়াতে বেলেগ একো এড কৰা নাই, পিঁয়াজ এড কৰিছোঁ। এটা পিঁয়াজ, ডাঙৰ পিঁয়াজ কুটি থৈছোঁ, অকণমান জিৰা আৰু ধনিয়া পাত। তো কেৰাহীটো বহাই দিলোঁ, 2 চামুচ ঘি দিলোঁ। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঘিখিনি গৰম হোৱাৰ পিছতে ইয়াতে পিঁয়াজখিনি দি দিলোঁ আৰু লগতে অকণমান নিমখ আৰু গোটা জিৰাখিনি দি দিলোঁ। সেইটো অকণমান লৰাই দি পিঁয়াজটো ৰঙা পৰাৰ পিছত এইটো আপোনাৰ ৰুটিখিনি দি দিলোঁ, কুটি থোৱা ৰুটিখিনি আৰু ধনিয়া পাতটো দিলোঁ। তো এনেকৈ অকণমান ব্ৰাউন কালাৰ হ'ব দিলোঁ। হৈ গ'ল, চাই ল'ব, ধুনীয়া হৈছে। তো এতিয়া ছাৰ্ভ কৰি দিম ইহঁতক ছাৰপ্ৰাইজ দিবৰ কাৰণে। চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বেটা, কি ছাৰপ্ৰাইজ? থেংক ইউ।